নমস্কাৰ লাৰ্ণিং পইণ্টৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। যদি চেনেলটো নতুনকৈ ভিজিট কৰিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো যদি ভাল লাগে লাইক আৰু শ্বেয়াৰ কৰি দিব। টুডে we are going to discuss some important question of English. So let's start the video. আজিৰ ভিডিঅ'ৰ প্ৰথম প্ৰশ্নটো হৈছে আইডেণ্টিফাই দ্য কাৰেক্ট এণ্টনিয়াম অফ ব্ৰেভ। এণ্টনিয়াম মানে হৈছে বিপৰীত শব্দ। গতিকে সাহসী শব্দটোৰ যদি আমি বিপৰীত শব্দটো চাওঁ, ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি কাৱাৰ্ড, অৰ্থাৎ কাৱাৰ্ড মানে হৈছে ভয়াতুৰ। নেক্সট কুৱেশ্যনটো হৈছে আইডেণ্টিফাই দ্য কাৰেক্ট চিনোনিম অফ ইউজফুল। ইউজফুল শব্দটোৰ সমাৰ্থক শব্দ। ইউজফুল মানে হৈছে উপকাৰী বা প্ৰয়োজনীয়, আৰু আমি যদি এই অপশ্যনসমূহ চাওঁ, ইয়াৰে ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি হেল্পফুল, অৰ্থাৎ হেল্পফুল মানে হৈছে সহায়ক বা উপযোগী। নেক্সট কুৱেশ্যনটো হৈছে এইটো পেয়াৰ অফ ৱৰ্ডছৰ হয় ইউ ৱেৰ ইউনিফৰ্ম এট দ্য স্কুল। এই চেণ্টেন্সটো যিহেতু বাধ্যতামূলক অৰ্থ প্ৰকাশ কৰিছে, গতিকে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ মাষ্ট। এনচাৰটো হ'ব ইউ মাষ্ট ৱেৰ ইউনিফৰ্ম এট দ্য স্কুল। নেক্সট কুৱেশ্যনটো হৈছে আই কেন নট এগ্ৰী ডেছ ইউৰ প্ৰপ'জেল। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি টু। এগ্ৰীৰ লগত সাধাৰণতে উইথ আৰু টু প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। যদিহে কোনো এটা বাক্যত কাৰণ নথকাকৈ সন্মতি দিয়া অৰ্থ প্ৰকাশ কৰে, তেনেকুৱা বাক্যবিলাকত এগ্ৰী উইথ ব্যৱহাৰ কৰা হয়, আৰু যদিহে কোনো এটা কাৰণ উল্লেখ থাকে, তেনেকুৱা বাক্যবিলাকত এগ্ৰীৰ লগত টু ব্যৱহাৰ কৰা হয়। যিহেতু ইয়াতে ইউৰ প্ৰপ'জেল এটা কাৰণ উল্লেখ আছে, গতিকে ইয়াতে এগ্ৰী টু হ'ব। নেক্সট কুৱেশ্যনটো হৈছে হি অফেন ছাফাৰ্ছ ডেছ ইলনেছ। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ ফ্ৰম, অৰ্থাৎ ছাফাৰ্ছৰ লগত সদায় ফ্ৰম প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে মিষ্টাৰ ডেকা ষ্টাডিড ইন ডেছ ইউৰোপীয়ান ইউনিভাৰ্চিটি। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি এ, অৰ্থাৎ যদিহে ভাৱেল ই আৰু ইউৰ চাউণ্ডটো আৰ সলনি ইউৰ দৰে উচ্চাৰণ হয়, তেনেকুৱা শব্দসমূহৰ আগত সদায় এ আৰ্টিকলহে ব্যৱহাৰ কৰা হয়। গতিকে মিষ্টাৰ ডেকা ষ্টাডিড ইন এ ইউৰোপীয়ান ইউনিভাৰ্চিটি হ'ব। নেক্সট কুৱেশ্যনটো হৈছে মাই মাদাৰ এংগ্ৰী ডেছ মি। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন ডি উইথ। এংগ্ৰীৰ লগত সাধাৰণতে উইথ আৰু এট প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। যদিহে কোনো কাৰণ নথকাকৈ খং কৰা অৰ্থ প্ৰকাশ কৰে, তেনেকুৱা বাক্যবিলাকত এংগ্ৰী উইথ প্ৰিপজিশ্যন ব্যৱহাৰ কৰা হয়। যদিহে কোনো এটা কাৰণ উল্লেখ কৰি খং কৰা অৰ্থ প্ৰকাশ কৰে, তেনেকুৱা বাক্যবিলাকত এংগ্ৰীৰ লগত এট ব্যৱহাৰ কৰা হয়। নেক্সট কুৱেশ্যনটো হৈছে দ্য অপজিট ৱৰ্ড অফ প্ৰাউড। প্ৰাউড শব্দটোৱে গৰ্ব বা অহংকাৰ এনেকুৱা অৰ্থ প্ৰকাশ কৰে, আৰু আমি ইয়াৰে যদি অপজিট ৱৰ্ডটো চাওঁ, এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হাম্বল, অৰ্থাৎ হাম্বল শব্দটোৱে কোনো অহংকাৰ নথকা বা নম্ৰ অৰ্থ প্ৰকাশ কৰে। নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ এ গ্ৰুপ অফ লায়নছ কল। সিংহৰ জাকক কি বুলি কয়? এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি প্ৰাইড। নেক্সট কুৱেশ্যনটো হৈছে হুইচ অফ দ্য ফল'য়িং ইজ প্ৰপাৰ নাউন। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ হিমালয়াছ, অৰ্থাৎ প্ৰপাৰ নাউন বুলিলে সাধাৰণতে কোনো এখন ঠাই বা পৰ্বত পাহাৰ আদিৰ যদি নামটো নিৰ্দিষ্টকৈ বুজায়, সেইবিলাকে হৈছে প্ৰপাৰ নাউন। গতিকে ইয়াতে হিমালয়ক নিৰ্দিষ্টকৈ বুজাইছে, গতিকে ইয়াৰে কাৰেক্ট এনচাৰটো হ'ব অপশ্যন এ। নেক্সট কুৱেশ্যনটো হৈছে এ পাৰ্চন হু ৰিপেয়াৰ শ্বুজ ইজ। এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব
অপশ্যন চি এ কবলাৰ অৰ্থাৎ যিজন ব্যক্তিয়ে জোতা মেৰামতি বা জোতা প্ৰস্তুত কৰে তেওঁক কবলাৰ বুলি কয় নেক্সট কুৱেশ্যনটো হৈছে হোৱাট ইজ দ্য ছুপাৰলেটিভ ডিগ্ৰী অফ গুড এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বেষ্ট নেক্সট কুৱেশ্যনটো হৈছে এ পাৰ্চন হু চেলছ মিট ইজ এ এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি বুটচাৰ অৰ্থাৎ মাংস বিক্ৰী কৰা লোকসকলক ইংৰাজীত বুটচা আৰু অসমীয়াত কছাই বুলি কোৱা হয় নেক্সট কুৱেশ্যনটো হৈছে হুৱেন ইউ গ্ৰ' আপ ইউ উইল হেভ টু ডু ইয়'ৰ অ'ন ৱৰ্ক ইয়াতে আমি এটা উপযুক্ত প্ৰনাউন ব্যৱহাৰ কৰিব লাগে এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি ইউৰ চেল্ফ কাৰণ এই বাক্যটোত ইউ শব্দটো উল্লেখ আছে গতিকে ইয়াতে ইউৰ চেল্ফ হ'ব আজিৰ ভিডিঅ'ৰ অন্তিমটি প্ৰশ্ন হৈছে হি ডেছ গুড ইংলিছ এই অপশ্যনসমূহৰ ভিতৰত কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি স্পীক্স অৰ্থাৎ কোনো এটা ভাষা কোৱাৰ ক্ষেত্ৰত সদায় স্পীক ভাৰ্বটো ব্যৱহাৰ কৰা হয় ইয়াতে যিহেতু ছাবজেক্ট হি থাৰ্ড পাৰ্চন ছিংগুলাৰ নাম্বাৰ গতিকে সেইবাবে ইয়াতে স্পীক্স ব্যৱহাৰ কৰা হৈছে এটি নতুন ভিডিঅ'ত পুনৰবাৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বিদায় লৈছোঁ